নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজি বহুত দিনৰ মূৰত ৰ'দ দিছে, আজি নহয় আচলতে কালি পৰহি আৰু আজি 3 দিনে ৰ'দ দেখিছোঁ আৰু বহুত দিনৰ মূৰত। এতিয়া বাজিছে দুপৰীয়া 12টা। মায়ে মোক কাম এটা দি থৈছে, নৰসিংহ আৰু মচুৰ দালিৰে এনেকৈ চাটনি বনাবলৈ দিছে। সেইকাৰণে দালি অকণ তিয়াওঁগৈ, তাৰপাছত নৰসিংহ পাতো আনোগৈ। ঠিক আছে, এয়া দালি কেইটামান তিয়াই থৈ দিছোঁ, তেতিয়ালৈ কোমলি যাব আৰু এয়া নৰসিংহ পাত লৈ আনিলোঁ। আৰু এইজনী হৈছোঁ মই, নৰসিংহ পাত গছত বিজি দেই পূৰা। আৰু এইফালে দেউতা বজাৰ কৰি আহি পালেহি, পকা মোলৈ আহিছে দেই। আৰু লগতে মোলৈ সৰু বস্তু কেইটামানো আনিলে আৰু তাৰপাছত মই 2টা আম কাটিলোঁ চবলৈকে। আৰু আমৰ গুটিটো যে সদায় ফেভৰেট। আৰু এইফালে দালিখিনিও কোমলি গ'ল আৰু নৰসিংহ পাত ধুই ল'লোঁ। এইফালে নহৰু 4 ফুটা লৈছোঁ, আদা অলপ লৈছোঁ, এইফালে অকণ ভোট জলকীয়া কিন্তু দেই, নিমখ আৰু এইখিনিতে মিক্সাৰত দি দিম আৰু মোৰ চাটনিকণ ৰেডি। তাৰপাছত খাই ল'লোঁ দুপৰীয়া ভাত সাজ। গধূলি সময়ত খালোঁ পকৰি। হেল্ল' এভৰিৱান, আৰু আজি হৈছে নেক্সট ডে'। কালি যিহেতু ভিডিঅ'টো কমপ্লিট নহ'লে কাৰণে আজি আকৌ ষ্টাৰ্ট কৰিলোঁ, গতিকে কালি আৰু আজিৰ 2টা ভ্লগ মই মিক্স আপ কৰি দিম। আৰু আজিও কালিতকৈ বহুত বেছি ৰ'দ, বৰষুণ দিওঁতেও বৰষুণৰ পৰা শান্তি নাই। আৰু এতিয়া ৰ'দ চাওক, বহুত বেছি গৰম উঠিছে। আপোনালোকে যে অকণমান ভাল যেন দেখিছে বা লিপষ্টিক লগাই থকা যেন দেখিছে, আচলতে সেইটো নহয়। মই যিহেতু স্নেপচেটত ভিডিঅ'টো কৰি আছোঁ, সেইটো কাৰণে তেনেকুৱা লাগিছে। আজি বস্তু এটা বনাওঁ বুলি ভাবিলোঁ। কালি যে দেখাইছিলোঁ পকা আম আনিছিলে বজাৰৰ পৰা, সেইখিনিয়ে ভাবিলোঁ জুচ এটা বনাওঁ বুলি ভাবিলোঁ। জুচ মানে কি আৰু এনেকৈ মিক্সাৰত দি পেলাই কি কৰোঁ চাই থাকোঁচোন বাৰু। মই এতিয়া এটা বস্তু দেখাবলৈ ল'লোঁ। আচলতে বস্তুটো কেতিয়াবাতে আহিল, দেখুৱাই হোৱা নাছিল। মই ফ্লিপকাৰ্টত এযোৰ চেণ্ডেল অৰ্ডাৰ কৰিছিলোঁ, ভাবিছিলোঁ ভাল নাহিব, কিন্তু একদম বহুত বেছি ধুনীয়া আহিছে আৰু চাইজো ঠিক আছে, কোৱালিটিও বহুত ভাল, একদম 10 on 10 আহিছে। চাওকচোন, ধুনীয়াকৈ ফিটো হৈ গৈছে। তাৰপাছত এয়া আম উলিয়াই ল'লোঁ 3টা। এইটো ঘৰৰ আম আছিলে বাৰু, অলপ টেঙা আছিলে, ভাবিলোঁ মিঠা আমৰ লগত অকণ টেঙা দি দিওঁ। এয়া বাকলি গুচাই ল'লোঁ। তাৰপাছত আমখিনি সৰুকৈ এনেদৰে কাটি ল'লোঁ। কাটি লৈ পেলি এইখিনি মই এতিয়া মিক্সাৰত দি দিম আৰু এয়া ৰেডি হৈ গ'ল। এতিয়া মই এই বাউলটোলৈ লৈ আহি পেলাই এইখিনি অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম। এতিয়া দুপৰীয়া ভাত খাবৰ বাবে বনাব ল'লোঁ কণী আলু দম। এনেই চিম্পুলকৈ আৰু বিশেষ একো আয়োজন নাই কৰা। প্ৰথমতে তেলত এয়া নিমখ আৰু হালধি দি ল'লোঁ, তাতে ডিমকেইটা হাফ ফ্ৰাই কৰি ল'ম। আৰু আচলতে ইয়াতে মই আলুখিনিও ফ্ৰাই কৰি ল'ব লাগিছিলে, কিন্তু পাহৰি থকা হ'ল। তাৰপাছত সেইখিনি তেলতে পিঁয়াজ দি দিছোঁ, পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। তাৰপাছত ইয়াত এড কৰি দিলোঁ আদা আৰু নহৰু, অকণমান থেতেলিয়াই ল'লোঁ। তাৰপাছত দিলোঁ এটা বইল কৰি থোৱা বিলাহী। এতিয়া আলুখিনি দি অলপ সময় ভাজি ল'ম। এয়া নিমখ দি দিলোঁ, তাৰপিছত জোখমতে পানী দি ল'লোঁ। এয়া লাল মিৰ্চ পাউডাৰ অকণ দি দিলোঁ। তাৰপিছত ইয়াতে মই মিট মছলা অকণো এড কৰি দিছোঁ, আপোনালোকে ধনিয়া পাউডাৰ বা বেলেগ যি থাকে দিব পাৰে। আৰু এয়া মোৰ কণী আলু দম ৰেডি। তাৰপিছত যে বনাইছিলোঁ মেংগ' শ্বেক নে মেংগ' জুচ, যিয়ে নহওক আৰু সেয়া খাই ল'লোঁ আবেলি সময়ত। তাৰপাছত অকণমান ওলাই গ'লোঁ
নিজৰ ৰাস্তাটোতে আৰু মেইন ৰাস্তালৈ যোৱাকৈ নাই। এইকণ সময় যে বহুত ভাল লাগে জানেনে। কিন্তু কি ক'ব, লগ ভাগহে নাই মোৰ, তেনেকুৱা ওচৰত কোনো লগৰ ছোৱালী নাই আৰু। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটো একেবাৰে নতুন চেনেল হয় আৰু কথা কোৱাত কিবা ভুলো হৈ যাব পাৰে। ভুল থাকিলে কমেণ্ট কৰি জনাই দিব। থেংক ইউ ফৰ ৱাটছিং দ্য ভিডিঅ'। বাই বাই।